ফাইনেলি গাইজ ধুবুৰীৰ পৰা ফুলবাৰীত যি ব্ৰিজখন হৈ আছে সেই ব্ৰিজৰ কাম দেখিবলৈ অহা প্ৰতিজন ব্যক্তিৰ কাৰণে এটা সুখবৰ যে ইয়াত এটা ৰেষ্টুৰেণ্ট অপেনিং কৰা হৈ আছে। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইয়াত আহি মই ভাল দোকানৰ অভাৱ ফিল কৰিছোঁ। চ' আজি মই আজিয়ে আহিছোঁ আৰু আজিয়ে এই ৰেষ্টুৰেণ্টখন অপেনিং কৰা হ'ল আৰু হোৱা নাই এতিয়াও কৰা হ'ব আৰু ৰেষ্টুৰেণ্টখন মোৰ ভিতৰে বাহিৰে চালোঁ আৰু ভাল লাগিল। আপোনালোকে দেখিব পাইছে লাইটিঙৰ পৰা আৰম্ভ কৰি যিবিলাক আচবাব পত্ৰ ভিতৰত আছে, যিবিলাক চেয়াৰ টেবুলৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে আৰু সেইবিলাক ভাল আপোনাৰ বস্তুৱে ব্যৱহাৰ কৰা হৈছে। চ' আপোনালোকে ফেমিলি লৈ ইয়াত আহিব পাৰে বা ফেমিলি এৰিও নিজে অকলে আহিব পাৰে। ইয়াত ভাল খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। চ' আমি ৰেষ্টুৰেণ্টখিনি আগতে অপেনিং কৰি লওঁ। Okay, thank you. Thank you. Giao rice. Đây rồi. Ao. Đi con nào. अच्छा। আমি এটা আপোনালোকক খুব সুসংবাদ দিব খুজিছোঁ অসমবাসী ৰাইজলৈ। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা গৌৰৱময় জেগা, সেইটো হ'ল আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজ। আমি যে সৌভাগ্যৱান, আমাৰ লগৰ বহুত মানুহ গুচি গ'ল, এই ব্ৰিজ দেখাৰ কোনো সৌভাগ্য নহ'ল। আমিও যে থাকিম নে নাই সিমান দিন আগতে আমি ক'ব নোৱাৰোঁ। গতিকে ইয়াত এটা আমাৰ খুব উঠি অহা তিনিজন যুৱক, আমাৰ ভাইটি বাবা, তাৰপিছত জেলানী আৰু কোনোবা আছিল, ইয়াতে খুব সুস্বাদু আমাৰ এই যে দেশী প্লেচ এটা ধাবা খুলিছে। গতিকে আপোনালোকে ফেমিলি লৈ ৰেষ্টুৰেণ্ট নেকি দেশী ৰেষ্টুৰেণ্ট খুলিছে, আপোনালোকে ফেমিলি লৈ ইয়াত আহিব আৰু সুস্বাদু খানা ইয়াত পায়। আমি অলপ আগতে খাইছিলোঁ যিটো টেষ্টি খানা, এইবোৰ বাহিৰৰ সব কাৰিকৰ আনিছে, যিখিনি মেকিং মেন এইবোৰ বাহিৰৰ বেংগলৰ কাৰিকৰ, খুব বঢ়িয়া বনায়, সুস্বাদু খানা বনায়। গতিকে আপোনালোকে ইয়াত আহিব। আপোনালোকক এবাৰ মই এড্ৰেছটো ক'ব খুজিছোঁ, কাৰণ ইয়াত আহি পেলাই কিছুমান মানুহ জাগা নাপায়, বহাৰ জাগা নাপায়। ধুনীয়া প্লেচ দিছে, আপোনালোকে ফেমিলি লৈ আহক। ধুনীয়াকৈ নদীৰ কিনাৰত আপোনালোকে ইয়াতে নেচাৰেলি বিউটি কিছুমান চিনাৰী আছে, আপোনালোকে চাই আনন্দ উপভোগ কৰক। আৰু এনি টাইম আপোনালোকে যেতিয়াই ফূৰ্তিত থাকিব আপোনাৰ হাৰ্টৰ বেমাৰ ভাল হ'ব। আপোনালোকে এবাৰ ল'ৰা ছোৱালী লৈ আহক আৰু সপৰিয়ালে ইয়াত আপোনালোকক খোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এবাৰ খাই যাওক, যদি বেয়া লাগে আপুনি নেক্সট টাইম নাহিব, কিন্তু আপুনি এবাৰ খালে ইয়াত বাৰ আহিব। ইয়াত খুব ধুনীয়া বনাইছে। আৰু মই এড্ৰেছটো জনাইছোঁ, এই ৰেষ্টুৰেণ্টখন আমাৰ নতুন খুলিছে, আজি অপেনিং হ'ল। আমাৰ ইয়াতে আমাৰ গড়িয়ামৰীয়াৰ এক্স প্ৰেচিডেণ্টো আহিছে, মোজাম্মেল হক, আৰু আমাৰ ইয়াৰ সমবায় সমিতিৰ বিদ্যাপাৰাৰ চেয়াৰমেন সাহেব মহিবুল হক আহিছে। আমাৰ ইয়াত অলপ আহিব লাগে, চেয়াৰমেন ভাই ইয়াত আহিব লাগে অলপ। চেয়াৰমেন আমাৰ ভাগ্না হয়। আৰু মালাক ফাৰ্মেনৰ ডাইৰেক্টৰ আছে ৰচিদুল ভাই। এই তিনিজন মানুহ এইফালৰ যিমান দুৰ্দশা আছে ৰাইজৰ কাৰণে এনি টাইম উপকাৰ মাইণ্ডত থাকে। যিকোনো বিপদ আপদ আহিলে এই তিনিজন মানুহে আগত আহে।
বাকী মানুহ আছে, কিন্তু আমি ইহঁতৰ পৰা বহুত উপকাৰ পাইছোঁ। কেতিয়াবা কাৰোবাৰ দুখ হ'লে আমি যেতিয়া ইহঁতৰ পৰা হেল্প বিচাৰোঁ, এই 3জন মানুহ উঠি অহা যুৱক লগালগ হেল্প কৰে। গতিকে ইয়াত আহিব, ইয়াৰ এটা সুন্দৰ বাতাবৰণ থাকিব। কোনোবা ডিষ্টাৰ্ব কৰিলে এই 3জন মানুহৰ লগত আপোনালোকে যোগাযোগ কৰিব। ইয়াতে ফেমিলি লৈ আহিব, আৰু ইয়াৰ পৰিৱেশ খুব ধুনীয়া পৰিৱেশ। আৰু আমাৰ এইফালৰ মানুহবোৰ দেশী মানুহ, আমাৰ যিখিনি অসমীয়া মানুহ যিখিনি আছে, চব এইবোৰ ব্যৱহাৰ ভাল আৰু ধুনীয়া মানুহ। ইহঁতৰ কেতিয়াও কাজিয়া হোৱা নাই। গতিকে আপোনালোকে আহিব আৰু ইয়াত সুস্বাদু খানা খাব আমাৰ এই দেশী পেলেজৰ পৰা। এইটো এড্ৰেছ এবাৰ জনাই দিব খুজিছোঁ অসমবাসী ৰাইজলৈ। আমি এতিয়াই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু তো 20-25 দিন পিছত আমাৰ এই 2022 গুচি যাব, নতুন বছৰ আহিব। আপোনালোকে ইয়াত আহি আনন্দ উপভোগ কৰিব। অসমবাসী ৰাইজলৈ আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ নেকি? এবাৰ তালি হ'ব লাগে অসমবাসী ৰাইজলৈ। আৰু এড্ৰেছটো দিছোঁ আপোনালোকে, যে হাতীপটি তালুকা ৰাজ্যৰ অন্তৰ্গত এছিয়া মহাদেশৰ ভাৰত ৰাষ্ট্ৰৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ আদাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মতিচৰৰ ঠোঁটাত আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাষতে, যিটো ফাৰ্ষ্ট ব্ৰিজৰ কাষতে এই ধাবাখন অৱস্থিত, ৰেষ্টুৰেণ্টখন অৱস্থিত। গতিকে ইয়াতে আহিব, আপোনালোকে এবাৰ খাই যাব। আমি মালেক ফানিমেন তৰফৰ পৰা আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাই আমাৰ ব্লগ আজি খতম কৰিলোঁ, শেষ কৰিলোঁ। ধন্যবাদ। ফাইনেলি গাইজ, ৰেষ্টুৰেণ্টত যি অপেনিং হোৱাৰ কথা আছিল হৈ গ'ল। তো এতিয়া আমি ঘৰত যাম। আমি বাইকে দি আহিছোঁ। ৰেষ্টুৰেণ্টখন ভালে লাগিছে। ইয়াত আমি কেতিয়াবা যদি আহোঁ, দোকানৰ অভাৱ ফিল কৰোঁ। ভাল দোকানত আমি অভাৱ ফিল কৰোঁ। চ' এতিয়া আৰু সেই ফিলটো নহ'ব আমাৰ। ৰেষ্টুৰেণ্ট এখন হৈ গ'ল আৰু ভাল, আপোনাৰ সজাইছে ভাল, ভিতৰে বাহিৰে আপোনাৰ ভালকৈ সজাইছে। চ' এতিয়া আমি যাওঁ ঘৰত। আজিৰ ভিডিঅ' ইমানে সামৰণি মাৰিছোঁ। ধন্যবাদ।